দৰ্শকসকল, মোৰ আজি নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আমৰ আচাৰ এবিধ বনাই দেখাম। তাৰ বাবে মই 2 কেজি কেঁচা আম লৈছোঁ। আমখিনি ধুই মই এখন কটন কাপোৰ দি এনেদৰে মুচি লৈছোঁ। আপোনালোকে আমখিনি নিৰ্বাচন কৰোঁতে অলপ ভাল চাই ল'ব, যাতে অলপো বেয়া নাথাকে। আচাৰ বনাবলৈ নিখুঁত ফলৰ প্ৰয়োজন হয়। এতিয়া মই এই গুটিখিনি গুচাই ল'লোঁ। আমখিনি এনেদৰে ওপৰে ঠাইডালৰ ওচৰতে অলপ কাটি ল'ব। লৈ পেলাই আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকৰ মনৰ মতন আপোনালোকে কাটি ল'ব। সৰু ডাঙৰ এইটো নিজৰ ইচ্ছাৰ কথা। এনেদৰে মই আমখিনি কাটি লওঁ। আমি আমখিনি কাটাৰ পাছত এতিয়া এয়া ডলাত মই ৰ'দত মেলি দিলোঁ। পানীখিনি শুকাই লৈ আহিলোঁ। এতিয়া মই এনেদৰে এটা কণ্টেইনাৰত এই ৰ'দৰ পৰা আম টুকুৰাখিনি ঢালি দিম। ঢালি লৈ মই ইয়াতে 2 টেবুল স্পুন নিমখ দিম আৰু 1 টেবুল স্পুন মই হালধি গুড়া দি অলপ বস্তুখিনি মিহলি কৰি দিম। এনেদৰে মিহলি কৰাৰ পাছত ঢাকন দি মই 24 ঘণ্টাৰ বাবে থৈ দিম। মন কৰিব, এই 24 ঘণ্টাৰ ভিতৰত মাজে মাজে অলপ জোকাৰি দিব বস্তুখিনি। এতিয়া মই এয়া গুড়া মছলা ল'লোঁ। গুড়া মছলা ল'লোঁ আৰু এয়া গোটা মছলা অলপ লৈছোঁ। আপোনালোকে পৰিমাণটো দি দিছোঁ, চাই ল'ব। এতিয়া মই এই গোটা মছলাখিনি অলপ ভাজি ল'ম। বৰ বেছিকৈ ভাজিব নালাগে। বেছিকৈ ভাজিলে মছলাৰ গোন্ধটো নোহোৱা হৈ যায়। গতিকে অলপ গোন্ধ ওলালেই আপোনালোকে গেছটো অফ কৰি দিব। ঠাণ্ডা হ'লে আপোনালোকে এই গোটা মছলাখিনি একেবাৰে গুড়িকৈ নহয়, অলপ গোটা থাকোঁতে খিনি লৈ ল'ব। এয়া মই কৰি ল'লোঁ, চাওক। এতিয়া মই গেছত এখন ফ্ৰাই পেন পাতি লৈছোঁ। আধা লিটাৰমান সৰিয়হৰ তেল গৰম কৰি ল'ম। তেল গৰম হ'লে তাৰে অলপ তেল মই বেলেগে থ'ম। ঠাণ্ডা হ'লে সেইখিনি মই পিছত ব্যৱহাৰ কৰিম।
এতিয়া মই বাকী তেলখিনি আদা পিছা দিম। মই আমৰ আচাৰত আদা সৰহলে ভাল পাওঁ, গতিকে চাওকচোন মই 1 টেবুল স্পুনখন দি 3 টেবুল স্পুন দিম। আদা সৰহ হ'লে আমৰ আচাৰখিনি গোন্ধ বৰ ধুনীয়া হয়। আপোনালোকৰ ইচ্ছা, আপোনালোকে কমায়ো দিব পাৰে বা ভাল লাগিলে আৰু অলপ বেছিকৈ দিব পাৰে। এতিয়া মই অলপ আদাখিনি ভাজি ল'ম। এতিয়া মই মোৰ এই গুড়া মছলাখিনি গোটেইখিনি ঢালি দিম, দি পেলাই অলপ ভাজিম। গেছৰ ফ্লেমটো অলপ মিডিয়ামত ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব। এতিয়া মই মিক্সিত গুড়ি কৰি লোৱা আদা গুড়া মছলাখিনি ঢালি দিলোঁ। ঢালি পুনৰ মিহলাই দিম। এতিয়া এয়া চাওকচোন, মই যে কণ্টেইনাৰত জমা কৰি থৈছিলোঁ ঢাকন মাৰি, সেইখিনি মই এতিয়া এই মছলাখিনি ঢালি দিম। যিখিনি পানী ওলায় সেইখিনি দি দিলে একো নহয়, তাতে দি দিব। এতিয়া অলপ ভালকৈ মিহলি কৰি দিম। এই আচাৰবিধৰ ৰংটো বৰ সুন্দৰ হয় আৰু খাবলৈও বৰ ভাল লাগে। আপোনালোকে নিশ্চয় মন কৰিছে। মই চেনিও দিছোঁ, নিমখো অলপ দি দিছোঁ। যিহেতু মই আমখিনি কণ্টেইনাৰটোত যেতিয়া ৰ'দাইছিলোঁ তেতিয়া নিমখ মই দিছিলোঁৱেই, গতিকে পিছত মই অতি কম পৰিমাণৰ দিছোঁ। এয়া চাওকচোন ইমান ধুনীয়া হৈছে ৰংটো। অলপ ভালকৈ এনেদৰে লৰাই মিহলি কৰি দিব। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিম। এতিয়া মই এয়া চাওক, নন ফ্ৰুইট ভিনেগাৰ 250 ml এই আচাৰখিনিত মই দিম। দি পেলাই ভালদৰে লৰাই থ'ম আৰু ঠাণ্ডা হ'লে মই বটলত ভৰাই পেলাম। আপোনালোকে বনাই চাবচোন। সকলোৱে বনাব জানে, কিন্তু মই দিয়া এই ৰেচিপিটো আৰু লগতে মই যিখিনি মছলা দিলোঁ সেইখিনি দি এদিন বনাই খাব। কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু লগতে থকা বেলটো ৰিং কৰি থ'ব। মই আচাৰখিনি ভৰাবৰ সময়ত ওপৰটো অলপ কম জমা কৰিব। এতিয়া মই আচাৰ বটলত ভৰাই মই এতিয়া ৰাখি থৈছিলোঁ এই তেলখিনি ওপৰত এয়া ঢালি দিলোঁ। ওপৰলৈকে এনেদৰে ঢালি এতিয়া মই এয়াৰ টাইট কৰিবৰ বাবে এখন এয়া পলিথিন লগাই দিলোঁ। দি ঢাকন মাৰি মই থৈ দিম। এই আচাৰবিধ 2-3 দিন পাছতে আপোনালোকে খাব পৰা হ'ব। আৰু এই আচাৰবিধ এনেদৰে সংৰক্ষণ কৰিব পাৰি। আপুনি এবছৰলৈকে এনেদৰে থৈ খাব পাৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ।
ধন্যবাদ।